এইখন এইফালে অধিৱেশনৰ মেইন গেট। এইফালে আমি এইফালৰ পৰা নৌমাওঁ। আমাৰ আগত ককা ৰখি আছে, সেই তাত আমাক গাড়ী পাৰ্কিং কৰিব দিছে, সেইকাৰণে আমি তাতে ৰখিমগৈ। গাইজ ৱেলকাম টু আৰ ব্লগ। আজি আমি আছোঁ শংকৰ অধিৱেশনত। আপোনালোকে চাবই পাৰে, এইফালে ইমান মানুহ, এইফালে চাওক। আমি জাষ্ট অহা অলপ দেৰি হৈছিলে আৰু ভিৰ চাওক আপোনালোকে। তাৰপিছত এবাৰ হৈছে এইটো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত নাহৰকটীয়া কলীয়াপানীত। তাৰপিছত আমি অলপ দেৰি পিছত আমি এতিয়া ফুৰিবলৈ যাম। আমি এতিয়া আছোঁ আইতাহঁত যিটো শিবিৰত আছে, এইটো শিবিৰত আছে আমাৰ আইতাহঁত। আমি ইয়াত আছোঁ, ককাহঁত বেলেগকৈ আছে। যিহেতু ছেকেণ্ড দিন, আজি ছেকেণ্ড ডে'। আমি ফাৰ্ষ্ট দিন আহিব নোৱাৰিলোঁ, আমাৰ পৰীক্ষা হৈ আছে যিহেতু, সেইকাৰণে আজি আমি ছেকেণ্ড ডে' আহিছোঁ। আপোনালোকক দেখাম আৰু এতিয়া অলপ ফুৰিবলৈ যাম আপোনালোকক যাম আৰু আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে আমাৰ ব্লগটো চাই থাকক। যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে হৈছে এইটো কৰ্মী শিবিৰ, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিখিনি মানুহ ইয়াত কাম কৰিবলৈ আহিছে, এইটো শিবিৰত থোৱা হৈছে। এইটো শিবিৰ চাওক, ইমান মানুহ চাওক। আৰু এইফালে চব নিজৰ নিজৰ প্ৰাথমিক চাই ভাগ হৈ লৈছে, মানে নিজৰ নিজৰ এটা ৰুম বনাই লৈছে। ৰুম নহয় মানে থাকিবলৈ এনেকুৱা জেগা আছে, চব নিজৰ নিজৰ জেগা লৈ লৈছে চবে। আমাৰ আইতাহঁত সেইফালে আছে, ৰখিব আপোনালোকক দেখুৱাম। আৰু এইফালে চাওক, চবেই নিজৰ নিজৰ ৰুমৰ বাহিৰত এনেকৈ বেডশ্বীট দি পাৰ্টিশ্যন বনাই লৈছে নিজৰ নিজৰ ৰুম। এইফালে চাওক, ধেৰ মানুহ আছে দেই ইয়াত। এতিয়া আমি আইতাৰ ওচৰলৈ গৈ আছোঁ। ইয়াত যিমান অধিৱেশনত কাম কৰা মানুহ আছে, মানে চবকে থাকিবলৈ ইয়াত ইমান ডাঙৰ শিবিৰ এটা বনাই দিছে। এইফালে আমাৰ আইতাহঁত, এতিয়া আমি ভোজনালয় গৈ আছোঁ। এইফালে ইমান মানুহ চাওক, এইফালে ইমান ভিৰ ইয়াত। আমি এতিয়া খাবলৈ আহিছোঁ, বহুত ভিৰ দেই, বহুত মানুহ ৰখি আছে লাইনতে, একদম বহুত গৰমো পৰিছে। আৰু এইফালে চব ভোজনালয় যাবলৈ কিমান মানুহ লাইন লাগি আছে। আমি আৰু কেতিয়া খাবলৈ পাম, আৰু বহুত দেৰি লাগি যাব আজি। আৰু এইফালে গেট খুলি দিলে, একদম পূৰা ঠেলাঠেলি হৈছে, যিহেতু এতিয়া লাষ্ট বেটছ হয়। তাৰপিছত একেবাৰে ৰাতিহে খুলিব আৰু 8টা বজাত। আৰু এইফালে চাওক, খোৱা শিবিৰটো কিমান ডাঙৰ। ইয়াত একেলগে 11,000 মানুহে খাব পাৰে বুলি শুনিছোঁ, নেজানো। এইফালে চাওক, এতিয়া চব মানুহবিলাকে খাবলৈ বহি গ'ল। এইফালে ব'লা আমি ইয়াতে বহি লওঁ। তাৰপিছত ইয়াত বহিবলৈ বাঁহ বান্ধি দিছে। এইবিলাক চব মানুহবিলাক গৈ আছে এতিয়াও বহিবলৈ। এইফালে চব কিমান মানুহ, কিমান মানুহ চব খাবলৈ আহিছে ইয়াত। চাওক, এইফালে দি আছে, ভাত আনিলেই। ভাল লাগে ন। আৰু এইফালে দেখিছে ঠেলাত ভাত আনিছে। এই ঠেলাবিলাক অধিৱেশনৰ কাৰণে বনাই লৈছে, এইবিলাক নতুনকৈ। কেলৈ কি ইমান মানুহ আৰু ভাত বহুত বেছিকৈ আনিব লাগিব, সেইকাৰণে এইবিলাক বনাইছে। আৰু এইফালে চব্জি আহি গ'ল, বন্ধাকবি চব্জি। এইফালে চাওক, তাৰপিছত অধিৱেশনলৈ আহিলে ভাত নোখোৱাকৈ গ'লে ভালেই নালাগে। এইফালে চাওক কিমান মানুহ, চবে খাবলৈ আৰম্ভ কৰিলেই। আমিও খাই লওঁ এতিয়া আমি প্ৰদৰ্শনীলৈ আহিছোঁ। চব কিমান এটা বস্তু আছে, আৰু ভিৰো হৈছে বহুত এনেকৈ। এইবিলাক চাওক শিবিৰ, এইবিলাক চব নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ শিবিৰ। এইটো নাগালেণ্ডৰ শিবিৰ চাওক, নাগালেণ্ডৰ শিবিৰ। আৰু ইয়াত আপোনালোকৰ মানুহ বিচাৰি থাকিবলৈ দিগদাৰী নহয়, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত সোমাই দিলে মানুহ দেখিবই। আৰু এইফালে আৰু এখন হৈছে মেইন গেট। ইয়াৰ পিছফালে মূল মণ্ডপ আছে। ইয়াত যিমান মিটিং আৰু অনুষ্ঠান হ'ব, ইয়াত তাতে হ'ব। আপোনালোকক দেখুৱাই দিম, ৰখিব। এইফালে চাওক, ইমান ধুনীয়া ধুনীয়া ফুল ৰখা হৈছে ডেক'ৰেশ্যনৰ কাৰণে। এইবিলাক চব দুলীয়াজনৰ পৰা আনিছে, আমাৰ মাৰ ফ্ৰেণ্ডৰ নাৰ্চাৰীৰ পৰা। আৰু এয়া হৈছে মূল মণ্ডপ। ইয়াত যিমান অধিৱেশনত যিমান অনুষ্ঠান পতা হয়, ইয়াতে পতা হয়। চাওক, এইটোৱে হৈছে মূল মণ্ডপ। আৰু এইফালে এতিয়া আমি আহিছোঁ নামঘৰলৈ। ইয়াত ধেৰ মানুহ হৈছে, চবেই ইয়াত আশীৰ্বাদ ল'বলৈ আহিছে। ইয়াত ধেৰ ভিৰ হৈছে,
বহুত ভিৰ হৈছে চক মানুহ চক কিমান মানুহ চক আৰু এইফালে চক এতিয়া লাহে লাহেকৈ আন্ধাৰ হৈ আছে তাৰপিছত এইফালে এতিয়া লাইটো জ্বলাইছে এইবিলাক চক আৰু এতিয়াও মানুহ ধেৰ আহি আছে আৰু এতিয়া আমি বেছি দেৰি নাথাকোঁ এতিয়া ওলামেই আৰু প্ৰদৰ্শনীও আজি আমাৰ ইমান চোৱা নহ'ল কিয়নো বোকা হৈছিলে সেইকাৰণে আমি চাবলৈ নহ'ল এইফালে চব কিমান মানুহ